হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া সময় হৈছে 11:20 আৰু আজি ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আজি ভিডিঅ'টোত মই দুটামান কিটচেন টিপছ মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আপোনালোকে সেইকেইটা টিপছ মানে কৰে নে নকৰে মোক কমেণ্ট কৰি জনাবচোন। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিকালি বজাৰত বজাৰ কৰিবলৈ গ'লে মানে দাইল চাইলবোৰ এনেকৈ পেকেটত এনেকৈ পেকিং কৰি দিয়ে হয়নে? আৰু এনেকৈ দাইলটো পেকিং কৰাৰ লগে লগে আমি যদি এনেকুৱা বৈয়াম এটাত লওঁ, এনেকৈ যদি ঢাকনখন খুলি ইয়াত যদি ভৰাবলৈ যাওঁ, বটলটো পলিথিনটোৰ পৰা বৈয়ামটোত মানে পৰি যায়, নোসোমায় মানে পৰি যায়। আৰু তাৰ কাৰণে মই এটা নতুন টিপছ আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু তাৰ কাৰণে লৈ লৈছোঁ মই এটা বটল। এইটো দেখিছেনে বটলটো মই এনেকৈ এডোখৰতে কাটিম। এনেকৈ কাটি ল'লোঁ। কটাৰ পাছত এতিয়া এনেকৈ মনখন খুলিম। ইয়াত দেখিছে আমি দাইলৰ পলিথিনটো ল'লোঁ, লৈ পেলাই নি সেই বটলটো যে কাটিছিলোঁ তাৰ মুখখনেদি এনেকৈ সুমুৱাই ল'লোঁ ভিতৰত। এনেকৈ ধুনীয়াকৈ মুখখনে সুমুৱাই লৈ এতিয়া কি কৰিম জানেনে? এতিয়া মানে দাইলখিনি নপৰে আৰু ধুনীয়াকৈ এনেকৈ যদি বৈয়ামত যদি আপুনি ঢালি দিয়ে লাহেকৈ ধুনীয়াকৈ আপুনি বৈয়ামটোৰ ভিতৰত সোমাই যাব, এটাও নপৰে। আৰু এনেকৈ আপুনি যদি বনাবলৈ লৈছে তেতিয়াহ'লে এনেকৈ বাতি এটা উলিয়াই লওক, বাতিটোত উলিয়াই দিলেও নপৰে। নহ'লে কিন্তু গোটেই পাৰে মানে চবতে মানে পৰি যায়। আৰু এয়া এনেকৈ মুখখন মই মাৰি পেলানি থৈ দিলোঁ। টাইটকৈ বান্ধি এনেকৈ থৈ দিব পাৰে আপুনি। ইয়াত দেখিছেনে? এটা বৈয়ামৰ নিচিনা কাম কৰিছে। ধুনীয়াকৈ পলিথিনটোৰ ভিতৰতে আপুনি সোমোৱাই থৈ দিব পাৰে। যদি লাগে আৰু কেইটামান মই এনেকৈ উলিয়াই দেখাই দিছোঁ আপোনালোকক। এয়া চাওক ধুনীয়াকৈ টাইট হৈ গ'ল। আৰু আকৌ এনেকৈ মুখনিখন মাৰি থৈ দিলোঁ। আকৌ এতিয়া বেলেগ এটা যোগাৰ, এটা বটল লৈছোঁ, ডাঙৰ বটলটোৰ মানে সম্পূৰ্ণ আধাতে এখন কাটাৰে মনকে ধুনীয়াকৈ ৰাউণ্ডকৈ কাটি লৈছোঁ। আপোনালোকে অকণমান ডিজাইন কৰিবলৈ কাটো তেনেকৈও পাৰে, আপোনালোকে কাটিব। মই এনেকৈ অকল ৰাউণ্ড কৰিয়ে কাটি ল'লোঁ বটলটো। আৰু এইডোখৰ বটলটো হোৱাৰ পাছতে বটলটো অকণমান মেটেকি পৰি গ'ল। এনেও এইবোৰ বটলবোৰ পাতল যে, সেইটো কাৰণে। এতিয়া আমি তলডোখৰ কাটি লৈছোঁ। এতিয়া একেবাৰে তলৰডোখৰ কাটি পেলাই তলডোখৰ আমি তেনেকৈ ধুনীয়াকৈ ৰাউণ্ড কৰি কাটি ল'ম। ইয়াত দেখিছেনে? মই ধুনীয়াকৈ ৰাউণ্ডকৈ কাটি ল'লোঁ। আৰু এই যে একেবাৰে মানে সোঁ মাজতে এটা ফুটা উলিয়াই ল'ব লাগিব। আপোনালোকে কাটাৰে হওক বা যিয়ে হওক। ইয়াত দেখিছে মই ফুটা এটা উলিয়াই ল'লোঁ। আৰু ফুটাটোত এনেকৈ মাজত এনেকৈ তললৈ সোমোৱাই মুখনিখন মাৰি দিব লাগিব। আৰু এটা কথা, এইডোখৰত যে ৰবৰ এডোখৰ থাকে ন মুখনিখনৰ ওচৰত যে, সেই ৰবৰডোখৰ আপোনালোকে কাটি ল'ব আকৌ দেই, নহ'লে সেই মুখনিখন ধুনীয়াকৈ খাপ খাই নপৰিব। আৰু এয়া দেখিছে মই ইয়াতে মাটি সোমোৱাই দিছোঁ। ধুনীয়া এটা টাব বনি গৈছে, সৰুকৈ এটা টাব বনিছে। মাটি মোক কমিলে আৰু অলপ আনিব লাগিব, ৰ'ব দেই, মই আৰু অলপ এতিয়া সোমাম চাব। এয়া আৰু অলপ মাটি ইয়াতে মই মানে ফুলকৈ সোমোৱাই ল'লোঁ। আৰু ফুলকৈ সোমোৱাই লোৱাৰ পাছতে বেছি হৈ গৈছে, গোটেই তলত পৰি গৈছে। তলত বস্তা এখন পাৰি লৈছোঁ। দেখিছে? মই বেলেগ মোৰ পুলি নাই কাৰণে মই এল'ভেৰা এজোপাকে ইয়াতে আপোনালোকক ৰুই দেখাইছোঁ। আপোনালোকে যিকোনো ফুলৰ পুলিয়ে ৰুব পাৰে। সৰু আজিকালি ধেৰ ওলাইছে নহয়, নতুন ন। সেইকাৰণে মাটিটো অলপ বেছি হৈ যায়, অকণমান কমাই লওঁ, নহ'লে গোটেই তলত পৰিব যে। অকণমান কমাই লৈছোঁ। এতিয়া কমাই পেলাই আনি এল'ভেৰাজোপা মই ৰুই দিম। এল'ভেৰাজোপা একদম তললৈ হেৰি কৰি খুচি নৰুলেও হয়, অকণমান ওপৰতে ৰুলেও কোনো কথা নাই, কাৰণ আমি আকৌ ইয়াতে মাটিয়ে দিমেই ন। ইয়াত দেখিছেনে? মই ধুনীয়াকৈ মাটিখিনি চপাই দিছোঁ। আৰু ছাইডত থকা মাটিখিনি মই এতিয়া অলপকৈ দি দিছোঁ। তাৰপিছত কিনাৰে শিপাবোৰ যাতে লুকাই থাকে, তাৰ কাৰণে মই ছাইডে আৰু অকণমান মাটি দি দিছোঁ। ধুনীয়াকৈ এল'ভেৰাজোপা ৰুই দিলোঁ। আপোনালোকে কেনেকুৱা পাইছে নাজানো, আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পালে। ইয়াত চব ধুনীয়া এটি সৰু টাব বনি গ'ল। এইটো ইয়াত দেখিছে? যিকোনো গছৰ পুলিয়ে ল'ব পাৰে, সৰু ফুলৰ পুলি। ইয়াত চব ধুনীয়া এটা টাব বনি গ'ল। এয়া কি ধুনীয়া লাগিছে।
সেয়া দেখিছেনে ধুনীয়া লাগিছেনে বাৰু আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই মোৰ কিন্তু খুব ধুনীয়া লাগিছে এয়া সেইটো এটা যোগাৰ আৰু এটা বটলৰ সেইটো এটা যোগাৰ আজি মই আপোনালোকৰ মাজত এই দুটা বটলৰ যোগাৰ দেখুৱালোঁ আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টোত আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ ধন্যবাদ